নমস্কাৰ বন্ধু বান্ধৱীসকল, অসমীয়া কুকিং ইউটিউব চেনেলটোলৈ মই নিবেদিতা আপোনালোকক স্বাগতম জনাইছোঁ। কুমড়াৰ পাতেদি কঁঠালৰ গুটি মানে থাকথুকে ভাজি বুলি কওঁ, থাকথুকে ভাজি বনাব। কঁঠালৰ গুটিকেইটা দি আমি ভাজা বনাওঁ। বন্ধু বান্ধৱীসকল মোক লাইক এটা কৰি দিব, কমেণ্ট কৰি জনাব, ভিডিঅ'টো দীঘলৈ চাব, ছাবস্ক্ৰাইবটো কৰি দিব। এতিয়া আমি কুমড়াৰ পাতকেইটা মই কাটি ল'ম, কঁঠালৰ গুটিকেইটা পাতাত থেতলি ল'ম। বন্ধু বান্ধৱীসকল আমি কঁঠালৰ গুটিখিনি থেতলি লৈছোঁ, কুমড়াৰ পাতখিনি কাটি লৈছোঁ, জ্বালা আৰু নহৰু লৈছোঁ, নহৰু 2 কমান এনে কাটি দিছোঁ, পিঁয়াজো কাটি লৈছোঁ। আমি এতিয়া প্ৰথমে আমি পিঁয়াজখিনি বহাই দিম। কেৰাহী গৰম কৰি লৈছোঁ, পিঁয়াজখিনি লাৰি দিম। নিমখ দিম বোলে অলপ, তাৰপিছত আমি কঁঠালৰ গুটিকেইটা দিম, লাৰি আমি নহৰু আৰু জ্বালাখিনি দিওঁ। বান্ধৱীসকল আমি এতিয়া কুমড়াৰ পাতখিনি পেলাই দিম। নিজৰ পৰিমাণ অনুসৰি তেল দিব, বস্তু যিখিনি তাৰ অনুমান কৰি তেল দিব। কাঁচ সদাই দিছোঁ অলপমান বস্তুখিনি ভাপ খোৱাৰ কাৰণে। আমি লাৰি দিম আমি 5 মিনিট পিছত চাম সিজিছে নে সিজা নাই। বস্তুখিনি ভাপি সিজি যাব। দি আড়ালি থৈ দিম। 5 মিনিট পিছত চাম আমি বস্তুখিনি ভাপিছে না সিজিছে না সিজা নাই। জুই কৰা অলপমান কমাই দিলে হ'ল বন্ধু বান্ধৱীসকল, সিখন ভাত মানে ভাল হয়। নহ'লে যদি জুই কৰা বাঢ়ি থাকে বস্তুখিনি দহি যাব। বন্ধু বান্ধৱীসকল হালধি দিম আমি অলপমান, বেছি নিদিওঁ, অলপমান দিম হালধি দিছোঁ। বেছি তেল নেদিলে খাই ভাল লাগে। অলপমান টাইম আমি আৰু আড়াল দি থৈ দিম। হালধি দিছোঁ, হালধিৰ গন্ধটো যাবৰ কাৰণে আমি অলপমান টাইম আড়াল দি থৈ দিম। বন্ধু বান্ধৱীসকল এতিয়া আমি ভাজাখিনি চাম।
খাই ভাল লাগে তেতিয়াহ'লে মোক কমেণ্ট কৰি দিব এটা, আৰু বেয়া লাগিলেও মোক জনাই দিব, বেয়া নাপাওঁ। আজিলৈ এৰিলোঁ। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক এটা কৰি দিব। নমস্কাৰ।